নিজকে কেতিয়াও বেয়া নাভাবিব, কাৰণ এইটো ভাবিবলৈ গোটেই দুনিয়াখনেই আছে। নিজৰ ভণ্টিৰ কাৰণে এনেকুৱা ল'ৰা বিচাৰে, তেনেকৈ অন্য কাৰোবাৰ ভণ্টিৰ কাৰণেও আপুনি ভাল ল'ৰা হওক। অতিৰিক্ত সমালোচনা নকৰিব। অতিৰিক্ত সমালোচনাই ঘিণ আৰু বেয়া চৰিত্ৰৰ দিশে লৈ যায়। যাৰ ভালপোৱা বেছি গভীৰ, তেওঁ ভালপোৱাৰ প্ৰকাশ সিমানেই কম। কাৰণ ভালপোৱা হ'ল অনুভৱৰ বিষয়, লোকক দেখাবলৈ নহয়। জীৱনৰ প্ৰতিটো খোজেই সাৱধানে দিয়ক, কাৰণ বহু মানুহে অপেক্ষা কৰি আছে অকল আপোনাৰ এটা ভুল ধৰাৰ কাৰণে। এনেকুৱা পৃথিৱী এখনত জীয়াই আছোঁ, য'ত উপদেশ দিবলৈ বহুত লোক আছে, কিন্তু সাহায্য কৰিবলৈ এজনো নাই। অহংকাৰী মানুহবোৰে পাহৰি যায়, সকলোৰে সময় সকলো সময়তে একে নহয়। নেমু যেনেকৈ টিপিলে বেছি টেঙা হয়, তেনেকৈ কাৰোবাক বেছি ভাল পালে তেওঁৰ অহংকাৰ বেছি বাঢ়ি যায়। যদি সম্পৰ্ক বচাবলৈ হ'লে মান অভিমান খং পাহৰি আগবাঢ়ি যাবলৈ হয়, তেতিয়াহ'লে আগবাঢ়ি যাওক। কিন্তু বাৰে বাৰে যদি আপোনাৰে যাবলগীয়া হয়, তেতিয়াহ'লে জানি শুনি ৰৈ যাওক। হেৰাই নেপেলাব তেওঁক। আপোনাৰ অতীত জানিও তেওঁ আপোনাকেই ভাল পায়। সুখী হ'ব বিচাৰিছে, তেতিয়াহ'লে কাৰো ক্ষতি নকৰিব। মনত ৰাখিব, আপোনাৰ দ্বাৰা কাৰো উপকাৰ নহওক, কিন্তু কাৰো যেন ক্ষতি নহয়। কোনোবাই যদি মোৰ মনৰ পৰা এবাৰ আঁতৰি গ'লে, মই আৰু তেওঁক কেতিয়াও অন্তৰত স্থান নিদিওঁ। এইটো মোৰ খং নহয়, এইটো মোৰ আত্মসন্মান। যিজনে প্ৰকৃত সুন্দৰ, তেওঁ কেতিয়াও নিজক লৈ অহংকাৰ নকৰে। যাৰ নিজৰ যোগ্যতা নাই, তেওঁলোকে অন্য লোকক লৈও সমালোচনা কৰে। উপকাৰ এটা অদ্ভুত বস্তু, নকৰিলে মনত ৰাখে আৰু কৰিলেও পাহৰি যায়। মানুহে যেতিয়া আপোনাক একোভাৱেই দুৰ্বল কৰিব নোৱাৰে, তেতিয়া আপোনাৰ চৰিত্ৰত দাগ লগাবলৈ চেষ্টা কৰে। জীৱনটো হৈছে নদীৰ পানীৰ নিচিনা, কেতিয়াও ৰৈ নাথাকে, ক'ৰবাত বাধা পালেই ৰাস্তা সলায়। জীৱনত দুই ধৰণৰ মানুহৰ পৰা আঁতৰি থকাই ভাল। এটা হ'ল ব্যস্ত মানুহ, যিজনে অকল নিজৰ ইচ্ছামতে কথা কয়, আৰু দ্বিতীয়জন হ'ল স্বাৰ্থপৰ মানুহ, যিজনে অকল নিজৰ স্বাৰ্থৰ কাৰণেহে মানুহৰ লগত কথা পাতে।